নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় খবৰ ভালেই। আৰু আজি মই আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগলৈ। আজিৰ ভিডিঅ'টো হৈছে অতি সহজতে কেনেকৈ আমি চাদৰ দহি বাটো। 2 মিনিটতে কেনেকৈ এখন চাদৰ দহি বাটিব পাৰি আপোনালোকক আজি মই তাকে দেখুৱাম। আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। ঠিক আছে, বলক। মোক এতিয়া লাগিব দুটা গুলি মানে এইটো হৈছে দহি বটা। এনেকৈ কিনিবলৈ পায়, আপোনালোকে কিনি ল'ব পাৰিব আৰু নেচা হিচাপতো কিনি ল'ব পাৰিব। আৰু লাগিব মোক বেজি কাৰণ চিলাবলৈ, তাৰপিছতে এখন কেঁচি আৰু এখন কিতাপ বা বহি আপোনালোকে যিকোনো ল'ব পাৰে। ঠিক আছে, আপোনালোকে বহি বা কিতাপ যিখন লৈছে এনেদৰে লৈ ল'ব আৰু প্ৰথম ৰছীডাল ধৰি ল'ব যাতে এৰ খাই নাযায়। আৰু মই যেনেদৰে সূতাডাল পকাই আছোঁ আপোনালোকেও ঠিক তেনেদৰে পকাই ল'ব। আৰু আপোনালোকে যিমানটো দহিটো ডাঙৰ কৰে নে সৰু কৰে সেইটো আপোনালোকৰ ইচ্ছাই লৈ ল'ব। আৰু মই বেছি ডাঙৰ নকৰোঁ বাৰু, অলপ সৰুকৈ লৈ থ'ম। আপোনালোকে এনেদৰে পকাই ল'ব। মই 100 পাকমান মাৰি লৈছোঁ। আৰু এনেদৰে ৰছী দুডাল পকাই ল'ব। পকাই লওঁতে তাৰপিছতে কেঁচিখনে কাটি দিব। কাটি দিয়াৰ পিছত আকৌ এবাৰ পকাই পিনে গাঁঠিটো দি দিব আপোনালোকে। আৰু চাব, উলিয়াওঁতে কিতাপখনৰ পৰা সাৱধানে উলিয়াব, নহ'লে জট লাগি যাব পাৰে। পটককৈ জট লাগি যায় কাৰণ সূতাখিনি বহুত পিছল হয়। মই এনেদৰে ভালকৈ উলিয়াই পিনে এটা জেগাত ৰাখি দিছোঁ। আৰু এইফালে মই দুটা দহি বাতি থৈছোঁ। আৰু আপোনালোকক এতিয়া দেখুৱাইছোঁ যে মই 2 আঙুলি জোখ লৈ লৈছোঁ। আপোনালোকে স্কেল সহায়েতো ল'ব পাৰে, এটা চিন দি পিনে। মই নিজৰ আঙুলি দি জোখ লৈছোঁ কিমানটো দূৰত আপোনালোকে দহি বাতিব। আৰু এনেকৈ বেজিটো ভৰাই পিনে মই গাঁঠি দি দিছোঁ 4টামান। গাঁঠিটো দিয়াৰ পিছতে এতিয়া মই যিখিনি সূতা উলিয়াই লৈছিলোঁ দহি বাতিবলৈ, সেই সূতাখিনি এতিয়া মাজতে ৰাখি পিনে ৰাখোঁতে সাৱধানেৰে ৰাখিব যাতে এডাল এডাল হৈ নাহে, নহ'লে হাতত লাগি সূতাবোৰ এডাল এডাল হৈ আহিব। মনত ৰাখিব, প্ৰথম গাঁঠিটো লুজকৈ দিব, নহ'লে যদি টানকৈ দিয়ে তেতিয়াহ'লে চাদৰ আগটো কোচ খাই যাব পাৰে। সেইটো কাৰণে প্ৰথম গাঁঠিটো ঢিলাকৈ দিব। আৰু তাৰপিছত মই 3-4টামান গাঁঠি দি দিম, বাকীকেইটা অলপ টানকৈ দিম। ইমানো টান নকৰোঁ, বেছি টান কৰিলে সূতাডাল ছিঙি যাব পাৰে। সেইটো কাৰণে বেছি টানি নিদিব আপোনালোকে। এনেদৰে 4-5টামান গাঁঠি দি দিব। তাৰপিছত এনেকৈ গাঁঠিটো দিয়াৰ পিছত ফ'ল্ড কৰি ল'ব। ফ'ল্ড কৰাৰ পিছত আপোনালোকৰ যিমানটো জোখত দহিটো লাগে, দীঘল চুটিটো আপোনালোকৰ মতে লৈ ল'ব। মই বেছি দীঘলো দিয়া নাই, বেছি চুটিও দিয়া নাই, জোখত দিছোঁ। আৰু তাৰপিছতে এনেকৈ ফ'ল্ড কৰাৰ পিছত আপোনালোকে তলৰফালেদি বেজিটো ভৰাই পিনে এটা গাঁঠি দি দিব দহিটোৰ আগটোত, আৰু টানকৈ দিব যাতে সলকি নাযায়। আৰু এনেদৰে আৰু 3-4টামান গাঁঠি দি ল'ব। আৰু গাঁঠিকেইটা টানকৈ দিব। দহি আগটোত গাঁঠিটো দি ল'ব। দিয়াৰ পিছত গাঁঠিটো দিয়াৰ পিছত সমানকৈ দহিৰ জোখটো ৰাখি পিনে আপোনালোকে কাটি দিব কেঁচিৰে। এইটো দহি বাটোতো এনেদৰে আগৰটো নিচিনাকৈ মই হাতেৰে জোখ লৈ লৈছোঁ। 2 আঙুলিৰ একেদৰে সূতাটো এনেকৈ গাঁঠি দি ল'ম মই সূতাডালত 3-4টামান। আৰু আগতে মই গাঁঠি দিয়াৰ আগতে এনেকৈ গাঁঠি দি লৈছোঁ এইটো দহিও।
আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া এনেকুৱা ভিডিঅ'সমূহ আপোনালোকে চাই থাকিবলৈ পাব আৰু আপোনালোকে যদি এটা লাইক কৰে তেতিয়া আমাৰো ভিডিঅ' বনাবলৈ ভাল লাগে গীতে চাদৰখন মই এতিয়া আপোনালোকক দেখুৱাইছোঁ